guys, good morning, welcome back to my channel. আৰু আশা কৰো সকলোৱে ভাল আছে আৰু ময়ো ভাল আছো। আৰু এতিয়া বাজিছে বৰ্তমান 10টা আৰু মই জলদিকে উঠি লৈছো। উঠি পিনে গা পা ধুই পিনে ৰেডি হৈছো মানে কি ওচৰত এখন গ্ৰসাৰী শ্বপ আছে, তাত কিছুমান বস্তু আনিব লগা আছে। তো 11টাত দোকান বন্ধ হৈ যাব আৰু এতিয়া ঘড়ীত বাজিছে 10টা 10:15 মান হৈছে। তো এতিয়া বলক পুটুককে যাও গ্ৰসাৰী শ্বপখিনি আনি লওঁ, তাৰ পিছত মই ব্ৰেকফাষ্ট কৰিম আৰু তাৰ পিছত মই দিনটো ষ্টাৰ্ট কৰিম। তো বলক এতিয়া মোৰ লগত জলদি गाइज मैं इतना दुकान पर आहि पालो और दुकान पर आहि ड्रेस चेंज कर लैसो और हाथ भरी धुई लैसो, सैनिटाइज कर लैसो बस्तुबोर और जिनबोर बस्तु आनिब बस्तु हेबोर बस्तु नापालोए। माने आमार घरटो अलपमान भितरत है, तो माने अलमोस्ट गाँव टाइपरे अलपमान कब पारि आरो अलपमान भितरत है। तो किछुमान बस्तु एनेও नापाय और एतियातो जेहेतुके लकडाउन हेतु कारणे आरो नापाय। तो जिए हक जिखिनि पाइছো সেইখিনি লৈ আহিছো। আৰু এতিয়া মই ব্ৰেকফাষ্ট কৰিম। এতিয়া কেইটা বাজিছে জানে? এতিয়া 11টা বাজিছে। এতিয়া মই ব্ৰেকফাষ্ট কৰিম, তাৰপিছত কেতিয়া ভাত খাম আৰু কেতিয়া কি কৰিম যি কি নহওক। তো এতিয়া পটাপট ব্ৰেকফাষ্ট কৰি লওঁ, তাৰপিছত চাওঁ কি কৰোঁ কি নকৰোঁ। এতিয়াতো বৰ্তমান ঘৰতে একো কৰিব লগা সেনেকুৱা নাই, সদায় যি কৰোঁ সেইটোৱে আপোনালোকক দেখাম আৰু আশা কৰোঁ আপোনালোকেও চাই পিনে ভাল পাব। तो गाइज इतना गलो किचेनत और इतना दुपरियार खाना बनाब लगे। तो दुपरिया खानार कारण इते आसे राजमा और काबली बुट। तो आमी केनेके राजमा दी दाली बनाओ हेतु रेसिपि मैं आपनालोकर লগত शेयर करिम। तो बोलक रेसिपि स्टार्ट करूँ। प्रथमत আগদিনাখন ৰাতি মই ৰাজমা দালি আৰু কাবেলি বুট গোটেই ৰাতি মই তিয়াই থৈছিলো। তিয়াই থৈ পিনে ৰাজমাৰ ওপৰৰ বাকলিবোৰ গুচাই দিছো। ভালদৰে ধুই এটা সৰু সৰুকে আলু কাটি দিছো। আলু কাটি পিনে পৰিমাণ অনুযায়ী প্ৰেছাৰ কুকাৰত পানী দিছো। পানী দি তাতে হালধি আৰু নিমখ আৰু আপোনালোকৰ সোৱাদ অনুসাৰে আপোনালোকে যেনেকুৱা জ্বলা খাই ভাল পায় সেনেকুৱা কেইটামান কেঁচা জলকীয়া ফালি দিব। আপোনালোকে কেঁচা জলকীয়া নিদিলে শুকান জলকীয়াও তেল মাৰা সময়ত দিব পাৰে। दियार पिছত एटु धुनियाके प्रेसार कुकाৰত मिनिमाम আপোনালোকে 6 পৰা 7টা সিটি মাৰি লব। আৰু মই ইয়াতে অলপমান মসুৰ দালিও দি দিছো যাতে গ্ৰেভিটো অলপমান থুপথুপিয়া হয়। তাৰ পিছত 6 পৰা 7টা সিটি এনেকে মাৰি লব। মাৰি লোৱাৰ পিছত কেৰাহীত অলপমান তেল লব। তেলত মই জিৰা সম্বাস দিছো। আপোনালোকে পিয়াজ বা নহৰু এনেকে সম্বাস দিব পাৰে। আৰু মই বিলাহী কেইটামান কাটি দিছো। তাৰ পিছত যেতিয়া বিলাহীটো অলপমান গলি যাব, তেলখিনি ৰঙা হৈ যাব, তেতিয়া মই এইখিনি মই তেলত দি দিম। আৰু তেলত দিয়াৰ পিছত 5 মিনিট মান হাই ফ্লেমত উতলালে আপোনালোকৰ ৰাজমা দালি ৰেডি হৈ গ'ল। মই এনেকে বনাইছো একদম সিম্পল ষ্টাইলত। আপোনালোকে এনেকে এবাৰ বনাই খাব, নিশ্চয় ভাল পাব। এতিয়া ভাত বনোৱা হৈ গ'ল আৰু আপোনালোকৰ লগত মই ৰেচিপিটো শ্বেয়াৰ কৰিলোঁ। একদম সিম্পল ষ্টাইলত বনাইছোঁ আৰু আজি মানডে হয়, আমাৰ ভেজ হয়, সেইটো কাৰণে আমি বিলাহী পিয়াজ নহৰু একো দিয়া নাই। আপোনালোকে যদি মানে ভেজ নাথাকে নন ভেজত আপোনালোকে পিয়াজ মানে যেতিয়া দালিটো যেতিয়া সম্বাস দিব তেতিয়া পিয়াজ দিব, নহৰু দিব, তেতিয়া খাই পিনে আৰু ভাল লাগে। কিন্তু আজি মই অকল জিৰা আৰু টমেটো দে মই কি কয় হেৰি দিছোঁ, সম্বাস দিছোঁ। আপোনাক কি বুলি কয় বা অসমীয়াত মই ক'ব নোৱাৰোঁ। যিয়ে হওক মানে তেল মাৰিছোঁ। তো খাই পিনে কম। আৰু এতিয়া ভাত বনাইছোঁ আৰু দালি বনাইছোঁ আৰু মায়ে আহি পিনে কিবা ভাজি বনাব। আৰু ঘৰত দুজন দাদা কাম কৰি আছে, মানে ঘৰৰ কিবা ৰেনোভেশ্যনৰ কাম কৰি আছে। তো দাদা দুজনৰ কাৰণে ৰুটি বনাম আৰু মায়ে কিবা এটা ভাজি চাজি কিবা এটা বনাব। আৰু ৰুটি ফুলা মজাই বেলেগ। কিন্তু ইফালটো ফুৰি গ'ল। মোবাইলটো অন কৰোঁতে কৰোঁতে ইফালটো পুৰিয়ে গ'ল। তো গাইজ আজি লাঞ্চত আছে হৈছে এয়া পাপড়, এয়া ভাত, এয়া ভোট জলকীয়া আচাৰ
আৰু এয়া ৰাজমাহ দিয়া দালি এতিয়া খাব লাগে টাইম লেপছত দি দিছোঁ আপোনালোকে চাই থাকক বহুত ভোক লাগিছে তো গাইজ ইমান দেৰি মই কিয় ব্লগ কৰা নাই জানেনে মই 3:30 পৰা বহি এতিয়া ঘড়ীত বাজিছে 5টা কৰোনাৰ ভেকচিন চাই আছিলোঁ তো ভেকচিন মানে ইমানে মানে মাত্ৰ আহে ক্লিক কৰাৰ লগে লগে মানে ফুল দেখাই দিয়ে বাপৰে বাপ 3জন মানুহৰ ট্ৰাই কৰি আছিলোঁ মোৰ প্ৰভাতৰ আৰু বাইদৰ মাত্ৰ হৈছে গৈ অকল প্ৰভাতৰ বাইদৰ হৈছে প্ৰভাতৰো হোৱা নাই মোৰো হোৱা নাই তো বাপৰে বাপ মাথা চাথা গৰম হৈ গৈছে মাথা চাথা ঘূৰাই গৈছে এতিয়া সেইকাৰণে মই ভাবিছোঁ অলপমান ওপৰত যাওঁ ওপৰৰ পৰা অলপমান খোলা হাৱা চাৱা খাই আহোঁ কিন্তু মোৰ মতে এইবোৰ অনলাইনৰ নাটক নটংকি নকৰি পিনে ওচৰৰ যোনবোৰ চেণ্টাৰ আছে সেইবোৰ চেণ্টাৰত পঠাই দিব লাগে লোকেল মানুহবোৰে তাতে গৈ পিনে নাম এণ্ট্ৰি কৰি আহিব লাগে এটা টাইমত সিহঁতে ফোন কৰি পিনে দি দিব লাগে একদম প্ৰথমত সেনেকুৱা চিষ্টেমে আছিল যে নাম এণ্ট্ৰি কৰি আহে সেনেকুৱা চিষ্টেমে ভাল আছে অনলাইনত বাপৰে বাপ 1.5 ঘণ্টা ট্ৰাই কৰিছোঁ আৰু 1.5 ঘণ্টা ট্ৰাই কৰি অকল এজন মানুহৰ হৈছে আহে ক্লিক কৰাৰ লগে লগে কোড এটা আহে কোডটো মাৰাৰ লগে আৰু কোডটো দিটো সবতছে ফালতু কৰিছে কোডটো কেতিয়াবা দিও শুদ্ধকৈ ভৰালেও ভুল দেখায় কেতিয়াবা এৰৰ দেখায় কেতিয়াবা কিবা দেখায় এইবোৰ নটংকি কৰি থাকে বাপৰে বাপ আপোনালোকে কি কয় কওকচোন যে ওচৰৰ যোনবোৰ চেণ্টাৰ আছে তাতে দিয়া ভাল নে অনলাইন দিয়া ভাল কোনটো কওক আৰু একটো পৰে ইয়াতে নপৰে কিমান দূৰত বাইদৰ পৰিছে ক্ষেত্ৰী গুৱাহাটী মেট্ৰো মাৰিছোঁ মেট্ৰো মাৰাৰ পিছতো গৈ পিনে পৰিছে ক্ষেত্ৰীত আমি নাৰেংগীৰ পৰা ভাবক আমি ক্ষেত্ৰী যাব লাগিব কিমান দূৰ মোটামুটি 1.5 ঘণ্টা লাগিব যাওঁতে আৰু আহোঁতে অহা যোৱা কৰোঁতে 3 ঘণ্টাটো আৰামছে লাগিব আঢ়াই পৰা 3 ঘণ্টাটো আৰামছে লাগিব তেতিয়া অলপমান খোলা হাৱাত বহিছোঁ অলপমান ৰিলেক্স কৰিম মাথাটো ঠাণ্ডা কৰিম নহ'লে মাথাটো পুৰা গৰম উঠি গৈছে পিছত কথা পাতি আছোঁ আপোনালোকৰ লগত ইয়াতে ফুটুককৈ কিবা এটা কৰি আছোঁ আৰু এবাৰ আপোনালোকে চাওকচোন এই বাচ্চা দুটা কান্ধত দুটা বেগ লৈ টিক টিক কৰি পাহাৰত উঠি আছে ইমান মৰম লাগিছে চাওকচোন মেবি সিহঁতে চাগে ভাই ভনী হয় এয়া হাতত বেগ এটা আছে টিক টিক কৰি পাহাৰত উঠি আছে আৰু ৱেডাৰটো ছাডেনলি ইমান ধুনীয়া কৰিছে যে মাথাটো পুৰা গৰম আছিলে চাদৰ ওপৰত আহি মাথাটো এতিয়া পুৰা ঠাণ্ডা হৈ গৈছে এয়া এতিয়া ৱেডাৰটো অলপমান ক্লাউডি হৈ আছে ভাল লাগি আছে বেছি 5টামান বাজিছে 5টা 5:30মান বাজিছে ভাল লাগিছে এনেকুৱা ঠাণ্ডা ঠাণ্ডা এটা কুহুমীয়া হাৱা ভাল লাগিছে এতিয়া ভাবি আছোঁ যে এতিয়াতো বৰ্তমান লকডাউন হৈ আছে ঘৰতে আছোঁ তো ঘৰত কি কৰি আছোঁ খাই আছোঁ আৰু শুই আছোঁ বহি আছোঁ টিভি চাই আছোঁ মোবাইল চাই আছোঁ সেয়াই কৰি আছোঁ ভাবিছোঁ যে এতিয়াৰ পৰা অলপমান আবেলি আহি পিনে ছাদতে অলপমান খোজ কাঢ়িম ৰাস্তাত যাব ভাল নালাগে আমাৰ মেইন ৰোডৰ লগত ঘৰ ৰাস্তাত সেনেকৈ ভাল নালাগে পুৰা ৰাস্তাৰ পৰা দেখাই পায় সেইকাৰণে ভাবিছোঁ ছাদতে অলপমান খোজ কাঢ়িম ভাবিছোঁ ষ্টাৰ্টিংটো আজিৰ পৰাই কৰি দিওঁ তো অলপমান টাইম লেপছত আপোনালোককো দেখাম ৰ'ব অলপমান খোজ কাঢ়িম 10 মিনিটমান ভাবিছোঁ যে বহুত দিন সেকেন্ড ফ্লোর মানে কি আমি থাকোঁ ফার্স্ট ফ্লোৰত এইটো সেকেন্ড ফ্লোর থার্ড ফ্লোৰত উঠা নাই আজি থার্ড ফ্লোৰত উঠিম ৰ'ব আপোনালোককো দেখাম মা কিন্তু অলপ ভয় লাগে যি হওক সাহস কৰি উঠো মই কেতিয়াও নুঠো প্ৰভাত থাকিলেহে উঠো আৰু প্ৰভাতে এই ভিডিঅ'টো চাব মোক দিব এইটো হৈছে আমাৰ ওপৰৰ পৰা ভিউ এয়া আমাৰ ড্ৰেগন গছ এয়া আমাৰ ওচৰৰ আৰু এইটো হৈছে মেইন ৰোড মোৰ ভয় লাগি আছে এইটো হৈছে মেইন ৰোড মানে কেনেকুৱা গলি এটা আছে ইফালে ওচৰতে আছে মেইন ৰোড আৰু ইফালে মা আৰু ইফালে এয়া এনেকুৱা এয়া এতিয়া নামি যাওঁ মাহাৰ শব্দ পাই আছোঁ মোৰ নহ'লে পিঠি ফালিব
এতিয়া ইয়াতে চকীত বহি পিনে অলপমান হেৰি কি কয় ইনষ্টাগ্ৰাম চাই অলপমান সন্ধিয়া অলপমান আন্ধাৰমান হ'লে পিছত তলত গুচি যাম। চাওক এতিয়া আন্ধাৰ হৈ গৈছে আৰু এতিয়া আমাৰ লাইটটো জ্বলি গ'ল আৰু এতিয়া মই তলত যাম। এয়া আহি গৈছে আবেলি নাস্তা। এয়া আহিছে গৰম গৰম পুৰি আৰু এয়া দুপৰীয়া যে বনাইছোঁ ৰাজমাহ দালি। এয়া ৰাজমাহ দালি তেতিয়া খাব লাগে। ভাবিছোঁ যে এনেকৈ ক'ৰ পৰা ওলাই আহিলোঁ। একচুৱেলি কি হৈছে জানো, মই বহুত হেপ্পী আছোঁ কালি ৰাতিৰ পৰা। কালি ৰাতি মই যেতিয়া ইনষ্টাগ্ৰাম চাই আছিলোঁ 8টামান বাজিছে, তেতিয়া মেবি 8টা নে 8:15 মান বাজিছে। তাৰপিছত মই ৰিপুন দাক মই ইনষ্টাগ্ৰামত ফ'ল' কৰোঁ, এনেকৈ চাইছিলোঁ। ৰিপুন দাৰ ষ্টৰি চাই থাকোঁতে চাইছোঁ কি ৰিপুন দাৰ 50K হ'ল বুলি। তাৰপিছত ইউটিউবত যাই পিনে চেক কৰিলোঁ যে 50K হ'ল। তো ভাল লাগিছে, কাৰণ মই এতিয়া গম পাওঁ যে ইউটিউব কৰাৰ পিছৰ পৰা যে এটা ছাবস্ক্ৰাইবাৰ কিমান ভেলুৱেবল হয়। মই মানে এতিয়া গম পাওঁ যে এটা ছাবস্ক্ৰাইবাৰ গেইন কৰিবৰ কাৰণে কিমান মেহনত লাগে। আৰু তাৰপিছত একচুৱেলি ইউটিউবটো মানে ইনষ্টাগ্ৰাম বা ফেচবুকৰ নিচিনা নহয়, যোনটো আপুনি মানে এটা ছাবস্ক্ৰাইবাৰ আনিবৰ কাৰণে আপোনাৰ চেনেল কিবা এটা থাকিব লাগিব। তেতিয়াহে কিবা এটা থাকিব লাগিব, তেতিয়াহে এটা ছাবস্ক্ৰাইবাৰে আপোনাক ছাবস্ক্ৰাইব কৰিব, এজন মানুহে আপোনাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। তাৰপিছত এনেকৈ মই ইনষ্টাগ্ৰামত চাই থাকোঁতে তাৰপিছত ৰিপুন দাহঁতে লাইভ ভিডিঅ' কৰিছে। লাইভ ভিডিঅ' কৰোঁতে ময়ো চালোঁ লাইভ ভিডিঅ'টো চোৱাৰ পিছত কেনেকৈ বাকে নাজানো নহয়, মোৰ একাউণ্টৰ পৰা হেৰি গৈছে, কি কয় ৰিকুৱেষ্ট গুচি গ'ল। তাৰপিছত মই এনেকৈ চাইছোঁ লাইভ ভিডিঅ' চাইছোঁ। তাৰপিছত চাইছোঁ কি মোৰ তাত ৰিকুৱেষ্ট আহিছে, মানে ৰিকুৱেষ্ট আহিছে যেতিয়া মই একচেপ্ট কৰি দিওঁ। তাৰপিছত ৰিপুন দাৰ লগত কথা পাতিলোঁ। ৰিপুন দা আৰু পূজা বাই সুধিছে যে মই কি কৰোঁ, জব কৰি আছোঁ। মেবি সিহঁতে মোক প্ৰথমত বাচ্ছা বুলি ভাবিছিলে নেকি, মোক সুধিছে যে কোন ক্লাছত পঢ়া বুলি। তাৰপিছত মই কৈছোঁ যে মোৰ গ্ৰেজুৱেশ্যন কমপ্লিট হ'ল, আৰু সুধিছে যে জব কৰি আছা নেকি। মই কৈছোঁ যে নাই, এতিয়া মই জব কৰা নাই, মই বৰ্তমান ইউটিউবে কৰি আছোঁ। তাৰপিছত সিহঁতেও ভাল পাইছে যিহেতুকে এটা ইউটিউবাৰ হয়। তাৰপিছত পূজা বাই আৰু ৰিপুন দাই সুধিলে যে চেনেলৰ নাম কি। তাৰপিছত সিহঁতে চবকে কৈ দিলে যে এই চেনেলটো গৈ পিনে ছাবস্ক্ৰাইব কৰিতো। মোৰ কাৰণে এইটো বহুত ডাঙৰ কথা মানে, আৰু ফাৰ্ষ্ট টাইম মই এনেকুৱা ইউটিউবাৰৰ লগত কথা পাতিছোঁ, মানে জীৱনৰ ফাৰ্ষ্ট টাইম। আৰু থেংক ইউ ইউটিউবৰ কাৰণে এইটো পচিবল হৈছে। তো যিকি নহওক আৰু অলপমান ক্লিপিং আছে, মই এড কৰি দিম মই ৰিপুন দাৰ লগত কি কথা পাতিছোঁ। তো আজিলৈ ভিডিঅ' এইখিনিয়ে। আশা কৰিলোঁ আপোনালোকৰ ভাল লাগিলে, আৰু যদি ভাল লাগিল তেতিয়াহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাব। প্লিজ আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব চেনেলটো। তো আজিলৈ এইখিনিয়ে, বাই। নেক্সট এটা ভিডিঅ'ত নতুন টপিক লৈ পিনে লগ পাম। বাই। हेलो हेलो। হাই की नाम है तुम्हारा? and congratulations for 50K। थैंक यू सो मच। थैंक यू। কৰিলোঁ, জব কৰা নাই বৰ্তমান, ইউটিউবে কৰি আছোঁ। अच्छा 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 ট্ৰাই क्या কৰি আছোঁ। धन्यवाद। অঁ, চেনেল আছে। अच्छा अच्छा। अच्छा अच्छा की नाम है की नाम तुम्हारा? चैनल মই ৰাখিছোঁ বং বিউটি মেঘা। ठीक है ना আপোনালোকে যোনে যোনে চাই আছে বং বিউটি মেঘাক সাবস্ক্ৰাইব কৰি ল'ব। থেংক ইউ। আমার ভিডিও শোনো না শোয়া কালকে। হা? ভিডিঅ' চোৱা নে? অঁ, চাওঁ। नेटवर्क तो ताकि प्रॉब्लम ইনষ্টাগ্ৰামত आता এই है, নেটৱৰ্কৰ বিৰাট প্ৰব্লেম হয়। थोड़ा देर बाद आता है। অঁ, নেটৱৰ্কৰ প্ৰব্লেম।